নমস্কাৰ জনাইছোঁ সকলোকে আমাৰ আগৰ ভিডিঅ' কেইটাক মৰম দিয়াৰ কাৰণে বহুত ধন্যবাদ। আজি যোনটো ৰেচিপি লৈ আহিছোঁ সেইটো হৈছে পাতত দিয়া মাছ। বেংগলী আৰু অসমীয়া মানুহে খুব বেছিকৈ খায় আৰু খুবেই সোৱাদযুক্তও হয়। এই ৰেচিপিটোৰ কাৰণে আপোনালোকে হয়তো সৰু বা ডাঙৰ দুয়োবিধ ধৰণৰ মাছেই ব্যৱহাৰ কৰিব পাৰে। আজি আমাৰ ৰেচিপিটোত আমি সৰু মাছ ব্যৱহাৰ কৰিছোঁ। মাছখিনি ধুই মেলি লৈ তাতে নিমখ, হালধি, আদা নহৰু পিচি পিনে আৰু এটা পিঁয়াজ কাটি পিঁয়াজখিনি তেলত অকণমান ফ্ৰাই কৰি ওপৰত জলকীয়া কাটি দিছোঁ। সৰু ডাঙৰ দুয়োটা মানিমুনি অকণমান কাটি কুটি দিছোঁ ওপৰত আৰু একেবাৰে গোটেইখিনি দিয়া হোৱাৰ পিছত মিঠাতেল দিছোঁ। দি গোটেই মিক্সাৰখিনি সানি লৈছোঁ। মিক্সাৰখিনি মানে মাছৰ মিক্সাৰখিনি সানি লৈছোঁ। পূৰা একদম ধুনীয়াকৈ মিহলি কৰি লৈছোঁ। এতিয়া আপোনালোকে যদি নহৰু বা মিঠাতেল অকণমান বেলেগ সামগ্ৰীতকৈ বেছিকৈ ব্যৱহাৰ কৰে তেতিয়া ভাল হয়। তেতিয়া মানে খাদ্যখিনিৰ যিটো সোৱাদ হয় তাৰ এটা ধুনীয়া গোন্ধ আহে। এতিয়া আমি মিহলি হোৱা মিশ্ৰণটো আমাৰ কলপাতখনত ঢালি লৈছোঁ। কলপাতখন আমাৰ আজি ফ্ৰেছ কলপাত আছিলে, জাষ্ট কাটি অনা কলপাত। সেইকাৰণে মানে যেতিয়া টোপোলাটো বনোৱা হয়, টোপোলাটো সাধাৰণভাৱে আপোনালোকৰ সুবিধামতে বনাই তাত কলপাতৰ আঁহ বা কাপোৰৰ সূতাৰে বান্ধিব পাৰে। আমাৰ কলপাতটো ফ্ৰেছ আছিলে কাৰণে অকণমান বান্ধোতে দিগদাৰ হৈছিলে। আমি কলপাতৰ আঁহ মানে কলপাতৰ অকণমান ব্যৱহাৰ কৰিছিলোঁ। এনেকৈ টোপোলাটো বনাই লৈ টাৱাৰ ওপৰত দি দিছোঁ। এতিয়া আমি 2 মিনিটমান পিছতে কলপাতটো পুৰি এটা গোন্ধ ওলাব। আমি মডাৰেট ফ্লেমত ৰাখি দিম, মানে খুব কমো নহয় খুব বেছিও নহয়। গোন্ধটো কেনেকুৱা হ'ব যে কলপাত পুৰিলে যেনেকুৱা গোন্ধ ওলায় তেতিয়া আমি টোপোলাটো উল্টাই দি থাকিম। এনেকৈ যে উল্টাই বা দি আছোঁ তেতিয়া আমি মানে মাজে সময়ে দুবাৰমান ওলোটালে হ'ল, বহুতবাৰ নালাগে। তেতিয়া আমি দেখাই পাম যে কলপাতটোৱে পানী এৰি দিব টাৱাখনৰ ওপৰত। পানীখিনি যেতিয়া নোহোৱা হৈ যাব তেতিয়া আমি বুজি পাম যে মাছকেইটা সিজি গৈছে। এয়া দেখিছে পূৰা ধুনীয়াকৈ সিজি গৈছে আৰু আপোনালোকে দেখা পাইছে কেনেকৈ তেলবিলাক ওপৰত উঠি গৈছে আৰু প্ৰত্যেকটো মাছ বহুত ধুনীয়াকৈ সিজি গৈছে। আৰু পাতত দিয়া সৰু মাছৰ এটাই বস্তু মনত ৰাখিব যে এটা হৈ থাকিব লাগিব গোটেইটো মাছ। আৰু লগতে যেতিয়া পিটিকি দিব একদম ধুনীয়াকৈ সিজি যাব লাগিব। এইটোত ইমান ধুনীয়া আমি সোৱাদ পাইছোঁ যে ভাতৰ লগত অকল এইটো খাদ্যৰে আপোনালোকে খাব পাৰে। ৰেচিপিটো কেনে লাগিল জনাব। আপোনালোকেও খাব আৰু আমাক জনাব কেনেকুৱা হ'ল।